Hello everyone, welcome back to my channel. অহাকালি আমাৰ মন্দিৰ ভাগ লোৱা হ'ব তাৰে প্ৰিপাৰেচন কৰি আছো। আমি কালি কি কৰো কি নকৰো মন্দিৰ লওঁতে কি নীতি নিয়ম পালন কৰো তাকে অলপমান দেখাবলৈ ওলাইছো আপোনালোকক। প্লিজ ভিডিঅটো আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। এই মন্দিৰ ভাগ দেউতাই থাকোঁতে বনাইছিলে, আধা হৈ থাকিল। আমি যিমানখিনি পাৰো আমাৰ সক্ষম অনুযায়ী আমি সম্পূৰ্ণ কৰিছো। সঁচাই আজি দেউতাক বহুত মিছ কৰা গৈছে। দেউতাই থাকিলে আৰু বেছি ভাল লাগিলেহেঁতেন, কিন্তু উপায় নাই। এয়া বৌ, বৰমা আৰু ভণ্টি এজনীয়ে আমাৰ পূজাৰী জেঠাজনক সহায় কৰি আছে। পূজাৰ সামগ্ৰীবোৰ ধুই পখালি জেঠাক সহায় কৰি দি আছে। পূজাখন যাতে সোনকালে আৰম্ভ কৰিব পাৰে তেওঁ। এইফালে আকৌ আমাৰ বৰমায়ে পায়স বনোৱাত লাগিছে। তেওঁ পায়স ধুনীয়া বনায়, সেইকাৰণে তেওঁকে বনাব দিলোঁ পায়সখিনি। পিছপিনে আকৌ আমাৰ ওচৰৰে ভিনদেউ এজনে খিচিৰি বনোৱাত লাগিছে। খিচিৰি চব্জি এইবিলাক বনাইছে তেওঁ। ধুনীয়া বনাইছে বোলে, চবেই কৈছে ভাল লাগিছে খিচিৰি। আৰু আমাৰ ওচৰৰে আণ্টি কেইজনী তামোল কাটাত লাগিছে। এইপিনে আকৌ আৰু জেঠাই আহি পালে। তেতিয়া আহি তেওঁলোকে চাকি ধূপ লগাইছে, ভগৱানৰ ওচৰত মূৰ দোৱাইছে। লগতে মায়েও চাকি ধূপ লগালে। এতিয়া আকৌ হোমৰ প্ৰস্তুতি চলাইছে। এয়া মোৰ ডাঙৰ ভাইটিয়ে পূজাত বহিছে জেঠাৰ লগত। এতিয়া আমি পুষ্পাঞ্জলি ল'বলৈ ৰৈ আছিলোঁ। পুষ্পাঞ্জলি লৈ হোৱাৰ পাছত খিচিৰি খাবলৈ চবকে দিলোঁ। খিচিৰি খালে কেনেকুৱা লাগিছে মায়ে সুধি আছিলে চবকে। আৰু এইপিনে আৰু এটা নিয়ম আছে যে পূজা কৰা ঘটটো লৈ পেলাই 3বাৰ মন্দিৰটো চাৰিওপিনে ঘূৰিব লাগিব। আমি সেয়াই কৰিছিলোঁ। জেঠাই শিকাই দিছিলে কেনেকৈ কৰিব লাগে। আৰু মোৰ কোৰ্টৰ ছিনিয়ৰ মেম কেইজনী আহিলে আৰু দাদা এজন আহিলে। ভাল লাগিছে অহাৰ কাৰণে। থেংক ইউ এভৰিৱান মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আমি লগ পাই আছোঁ আমাৰ নেক্সট ভিডিঅ'ত। থেংক ইউ এভৰিৱান। বাই বাই। টুডলছ। সকলোৱে ভালে থাকক আৰু কুশলে থাকক। বাই বাই।